আকৌ আজি আহিলোঁ পথাৰলৈ, মানে কঠীয়া যি পাৰিছিলোঁ চাবলৈ আহিলোঁ কিমান ডাঙৰ হৈছে, মানে চাব আহি আছোঁ, মানে ভিডিঅ' কৰা হোৱা নাই। সেয়ে আজি ভিডিঅ' কৰিলোঁ আপোনালোকক দেখুৱাওঁ। আৰু ইয়াত পূৰা কুঁৱলী পৰি আছে, আপোনালোকে কৈছিলোঁ বৰ এইকেইদিন ঠাণ্ডা হৈ আছে, এয়া পূৰা ঠাণ্ডা। আৰু ইয়াত দেখিছেনে হাঁহি মজা আহি পালোঁ। আৰু পুৱাই পুৱাই মানুহ কিমান হৈছে, মানে খ্ৰীষ্টমাছ আহিছেতো, আৰু খ্ৰীষ্টমাছৰ সকলোৱে বজাৰ কৰিবলৈ আহিছে। আৰু 1 জানুৱাৰীত খানা খাবতো হ'লেই, আৰু আমাৰ আৰু মাঘৰ বিহু আহি আছে, আৰু মাঘৰ বিহুত সকলোৱে শুভেচ্ছা থাকিল আগতীয়াকৈ। ধামাকা হ'ব। আৰু আজি হাঁহিৰ ফালে খেৰ তুলিবলৈ আহিছোঁ, আৰু এতিয়া খেৰ তুলি লওঁ, আৰু আপোনালোকে একেলগে চাই থাকিব। আৰু খেৰ তুলি থকা ওচৰতে মানে বগৰী দেখিলোঁ, আহিলোঁ, কিন্তু গাইছ কেঁচাহে বগৰী, মানে পকিবোৰ হোৱাই নাই। পকিবলৈ খাওঁ, কিন্তু এতিয়ালৈকে পকাই নাই গাইছ। আৰু আজি ভিডিঅ' কেনেকুৱা লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব।